friends, welcome back to my YouTube channel and আজি মানে অলপ বেলেগতকৈ বেলেগ ভিডিও কাৰণ মানে বিহাৰৰ পৰা তেল যে ওলাই সো এটো আজি দেখাম আপোনালোকক কেনেকৈ ওলাই সো বলক guys পাই গলো ফাইনালি ইফালে এটু মিল হয় এতে দেখাই দিম আপোনালোকক কেনেকৈ মানে বিহাৰৰ পৰা তেল ওলাই কেনকে সো বলক দেখাই দিও তো গাইস এটুয়া পাই গলো যত নেকি মানে খৰিহৰ পৰা তেল যে ওলাই এটু মেচিনতে সব ইফালে ধান বানি আছে আৰু ইফালে সব উপরে দেহা দিয়ে আৰু তলে দিয়ে তলেতে তেল ওলাই সব তলেতে আৰু এইবিলাক খলিহা হয় তো গাইস সব ইফালে দিয়ে খৰিহ দিয়ে ইফালে দিয়ে খৰিহ দিয়ে আৰু ইফালে দিয়ে এনেকৈ ওলাই সব এইবিলাক খৰিহ আৰু ইফালে দিয়ে এনেকৈ আহি ইফালে দিয়ে সবে তলত তেল পৰি আছে একদম খাটি সৰিয়হৰ তেল আৰু সব ইফালে এনেকৈ খলিহা ওলাই এইবিলাক খেতিত মাৰিব পাৰে আৰু ইফালে দি এনেকৈ তেল ওলাই গাইস সক ফাইনালি তেল পাই গলো এইবিলাক সক ড্ৰামত ভৰাই দি আছে and guys finally বলো খৰিহৰ পৰা তেল গোটেইখিনি প্ৰসেস আপোনালোকক দেখাই দিলো সো আপোনালোকে খৰিহৰ খেতি কৰিব এনেকৈ মানে ধৰক এতিয়া বজাৰত 1 লিটাৰ তেলৰ দাম বহুত ধৰক 100 কিবা নেকি ভালদৰে নাজানো সো আপোনালোকে খৰিহৰ খেতি কৰক কেনেকৈ খাটি খৰিহৰ তেল খাওক সো গাইস চাওক এই তেল এইবিলাক লইলো ড্ৰামত ভৰাই ললো সো এতিয়া ঘৰত যাব লাগে তো আপোনালোকে খেতি কৰক আৰু সো ইতনে গাইস ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো নতুন হয় তেনে সাবস্ক্ৰাইব কৰি দিব বাই বাই